এই ৰাস্তা আমি আছোঁ চুটি কাটা এই মন্দিৰ মানে আপোনালোকক ব্লগটো দেখাই থাকিম আপোনালোকে চাই থাকিব আমি যাইছোঁ চাইকেল ৰাইড এয়া টিকু ভিডিঅ' আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আমি দেখাই থাকিম আমি যাইছোঁ এতিয়া বৰ্তমান চুটি কাটাত ব্লগটো ষ্টাৰ্ট কৰি আছোঁ আহক ভিডিঅ'টো শেষলৈকে চাব একদম মন্দিৰটো কেতিয়া স্থাপন কৰা হৈছিল এইটো হৈ গ'ল 50 বছৰ হৈ গৈছিল 50 বছৰ পাছত তাৰে মাজতো মই আপোনাৰ নামটো কি হয় মোৰ নাম মণিকান্ত বৰ্মা আপুনি ইয়াতে কেতিয়াৰ পৰা আছে ইয়াতে মই 80 মানৰ পৰা আছোঁ অঁ কালি মানুহ হৈছিল নে ইয়াত মানুহ বহু মানুহ হৈছে ইয়াত মানে ক'ৰ পৰা মানুহ আহে কালিতো উঠে নাপালে আজি অলপ পাতলা আজি অভাৰ মানুহ হাজাৰৰো পাইছোঁ আজি মানে ইয়াত নাম কীৰ্তন আছে ন আজি নাম কীৰ্তন আছে অন্য আৰু একো নাই দিয়ক ধন্যবাদ আপুনি মানে এই মন্দিৰটো চলাই থাকে ন মই কমিটিৰ ফালৰ পৰাই আছোঁ ইয়াত আপুনি কেতিয়াৰ পৰা আছে নতুনকৈ কৰিছে ন ইয়াত মানে কেনেকুৱা কি হয় মানে এইটো মানে শিৱ পাতিৰ কাৰণে এইটো উৎসৱৰ কাৰণে আমি যোগাযোগ কৰি চব ৰাইজে নখাল চুকৰ ৰাইজে আলোচনা কৰি পেলাই ভিত্তি কৰিছোঁ গতিকেটাত আমাৰ মিলন বজাৰ এই মন্দিৰ আছে ন এই মন্দিৰ মিলন বজাৰৰ মন্দিৰ ধন্যবাদ চুটি কটা ব্লগ গতিকে সকলোকে চাই থাকিব আপোনালোকে চুটি কটাত মানে নামঘৰ আছে আমি নামঘৰত আহিছিলোঁ ইয়াতে নামঘৰ আছিল তাৰমানে ইয়াত শিৱৰাত্ৰি ছেকেণ্ড ডে হয় আজি আপোনালোকে চাই থাকিব ভিডিঅ'টো সকলোকে আপোনালোকে অলপ অলপ ভিউ দেখাই দিছোঁ ইয়াৰ চাই লওক বঢ়িয়া মজা ভিউ কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে সেইখিনি এইটো অংকুৰ ই মোক লৈ আহিছে মানে চুটি কটা ব্লগ বনাবলৈ মানে আহি পোৱা নাছিল ফাৰ্ষ্ট টাইম হয় আজি মোৰ চুটি কটা ব্লগ এইটো বৰিটাপা বুলি কয় এইখন জেগাখিনি আপোনালোকে চাই দিব বুলিছোঁ গৰু ছাগলীৰ ডক্তৰখানা হয় এইখন ভিডিঅ'খিনি সকলোকে চাই থাকিব আৰু যদি নতুন নতুন ভিডিঅ' আপলোড কৰি আছোঁ মই সপ্তাহত ভিডিঅ' আপলোড কৰি একচুৱেলি মানে এতিয়া ডেইলি ব্লগ কৰি আছোঁ আপোনালোকে ভিডিঅ'খিনি চাই নাপাহৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই এতিয়ালৈকে আৰু দেখাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে আপুনি লগ পাব মোক মই মনজিত বিশ্বাস MB মন্দিৰ আছে ইউটিউব চেনেলৰ পৰা মই কৈ আছোঁ কেনেকুৱা লাগিছে বাৰু ক'ব ভিডিঅ'টো আৰু জনাব কমেণ্ট কৰি কিনে
এতিয়া চব খোৱা লোৱা হ'ল আৰু পূজা চালোঁ শিৱ পূজা আপোনালোকৰ ভালে ভালে দিন যাওক শিৱৰাত্ৰিৰ কাৰণে কামনা কৰিছোঁ এইটো আৰু মোৰ লগত আছে অংকুৰ এইটো অংকুৰ হয় কেনে লাগিছে অংকুৰ আজি আহি কিনে ভয়া লাগিছে ন পইচাটো মস্তি আছিল একদম হোটেলৰ পূৰা একদম ভিউ বঢ়িয়া ভিউ আছিল গতিকে এইখিনি আছিল ধন্যবাদ বাই বাই